खुलुमबाय आं उदांस्रि मुसाहारि सरकारा द'थि बिटिआर गोजोन गोरोबथा सान फालिदों। थांनाय 2020 मायथाइनि 27 जानुवारियाव एनडिएफबि, एबसु आरो इउबिपिनि गेजेरजों थामथि बिटिआर एकर्ड एबा गोजोन गोरोबथा खालामदोंमोन। दिनैनि सानाव बे द'थि बिटिआर गोजोन गोरोबथा सानखौ बिटिसि सरकारनि बानजायनायाव बिटिसिनि बिटिसिएलए नब्लाङाव फालिदों। हाबाफारि बायदियै फुंबिलि समाव बिटिसिनि मावख'आव थानाय बड'फा उपेन्द्रनाथ ब्रह्मनि मुसुखायाव बिबार बावो। बे हाबाफारियाव बिटिसिनि गाहाय मावफुं सोद्रोमा हाग्रामा महिलारि, बिटिसिनि लेङाइ गाहाय मावफुं सोद्रोमा रिहन दैमारि, आजिरा मोननाय आइएएस हेमन्त नार्जारि, रायजो सभानि एमपि रोनगोरा नार्जारि, बिटिसिनि डिपुटि बुंथिगिरि बिजितगोरा नार्जारि, बिकेडब्लिउएसिनि चिफ मिहिनीश्वर बसुमतारि, एमएलए लरेन्स इस्लारि, बिटिसिनि मावफुं सोद्रोमाफोर आरो माखासे एमसिएलए, माखासे दुलाराय बर' फरायसा आफादनि सोद्रोमाफोर आरो एक्स एनडिएफबिनि सोद्रोमाफोरजों लोगोसे गुबुन गुबुन बर'नि आफादफोरनि सोद्रोमाफोरा बाहागो लादों। 6 বছর হয়ে গেল। এটুকে আমি বিটিসি গভর্নমেন্ট হিসাবে বড় সমাজত যিমান দল সংগঠন আছে আৰু সেক্ৰেটাৰী সকল আছে বড়ো পিছ একৰ্ডৰ যেনেকৈ আপসু, যেনেকৈ এনডিএফবি আৰু বিটিসি বাহিৰত থকা আমাৰ বিকেডব্লিউচি যিমান লিডাৰ্ছ আছে বা কৰ্মকৰ্তাসকল আছে সকলোকে আমি ইনভাইট কৰি পেলাই আজি বিটিসি গভৰ্নমেণ্টে 6 যেটো পিছ একৰ্ড 2020-27 এইটো আমি অবজাৰ্ভ কৰিছোঁ আৰু ইয়াত আমি অলপ আমাৰ হেমন্ত নাৰ্জাৰী ডাঙৰীয়া ৰিটায়াৰ্ড আইএছ আৰু আমাৰ কোকৰাঝাৰ ইউনিভাৰ্চিটিৰ আমাৰ ভিচি আমাৰ গণেশ ৱাৰী ডাঙৰীয়াকো আমি মাতিছোঁ আৰু বড়ো সাহিত্য সভা, ওমেন জাষ্টিছ ফৰাম, মুঠতে বড়ো সমাজত যিমান দল সংগঠন আছে আবয়ব সবকে মাতিছোঁ, আমি সন্মান দিছোঁ আৰু এই একৰ্ডটো কেনেকৈ হৈ গ'ল আৰু ইয়াৰ কি দফা ইমপ্লিমেণ্টেশ্যন হৈছে হোৱা নাই আৰু আমাৰ দায়িত্ব কি, বড়ো সমাজ হিচাপে জাতিটো কেনেকৈ আগুৱাই লৈ যাব লাগে, এইবিলাক গোটেই বিষয় লৈ আমি আলোচনা কৰিছোঁ। বিশেষকৈ যেনিবা আজি 3 টাইম একৰ্ড হৈ গ'ল আমাৰ বড়ো অৰ্গেনাইজেশ্যনৰ লগত। তো 3 টাইম একৰ্ডৰ পিছত এই বিটিসি অঞ্চলৰ কিমান উন্নতি হৈছে হোৱা নাই বা উন্নতি যদি কৰিব লাগে ইয়াৰ কি ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰয়োজন বা কি ইনভেষ্টমেণ্টৰ প্ৰয়োজন, এইবিলাক গোটেই কথা আমি আলোচনা কৰিছোঁ। নিশ্চয় আমি যিহেতু আমি এতিয়া বিটিসি চৰকাৰৰ দায়িত্বত আছে সেই হিচাপে মই কৈছোঁ যে যিমান পাৰে মই এনডিএফবিৰ চুক্তিৰ যিটো দফা বা আপসুৰ লগত আপসু এনডিএফবি আৰু বিকেডব্লিউচিৰ লগত যিটো চুক্তি হৈছিল ইয়াৰ দফাবিলাক মই চাই পেলাই ইমপ্লিমেণ্ট কৰাটো যিহেতু চৰকাৰৰ দায়িত্ব সেই হিচাপে মই কৈছোঁ যে মই আসাম গভৰ্ণমেণ্টৰ লগত এপ্ৰ'চ কৰিম, আপোনালোকৰ যিখিনি দফা ইমপ্লিমেণ্ট হোৱা নাই বা আৰু যদি সময় দিয়ে তেতিয়া আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক আমি এপ্ৰ'চ কৰিম। এইবিলাক কথা মই ৰাইজৰ ওচৰত মই সেইটো প্ৰতিশ্ৰুতি দিছোঁ যে মই যিমান পাৰে সোনকালে এইখিনি ক্লজ বাই ক্লজ ইমপ্লিমেণ্ট কৰিবৰ কাৰণে মই দায়িত্ব ল'ম বুলি মই কথা দিছোঁ। যিহেতু ইয়াত কৰিব নোৱাৰা ডাঙৰ কিবা নাই, দফা নাই। বিকেডব্লিউচি ইলেকশ্যন হ'ব লাগে, সমষ্টি বনাব লাগে আৰু বিকেডব্লিউচিৰ যিটো এল'কেশ্যন ইয়াৰলি এল'কেশ্যন সেইটো বহুত কম, এইবিলাক আলোচনা কৰিছে আৰু আমাৰ ৰঞ্জন দৈমাৰীৰ কথা কৈছে আৰু এনডিএফবিৰ ৰিহাবিলিটেশ্যনৰ কথা কৈছে আৰু একৰ্ডৰ কিছুমান এনেক্সাৰৰ বহুত ভাল কিছুমান দফা ক্লজ আছে সেইবিলাক ইমপ্লিমেণ্টেশ্যন কৰিব লাগে, এইবিলাক আলোচনা হৈছে।